RBTKG আছাম চেনেললৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই ভেকচিন ল'ব গৈ আছোঁ। ভেকচিন লোৱা নাই, আজি প্ৰথম ড'জটো ল'ম আৰু ক'ভিড আছিলে, সেইবাবে মই লোৱা নাই আছোঁ। 3 মাহৰ পিছত ভেকচিনটো ল'ব কৈছিল ডক্টৰে। এতিয়া আজি তাকে ওলাই আছোঁ ভেকচিন ল'বগৈ বুলি। চাই থাকক কি হয় আগলৈ। ঠিক আছে। ফাইনেলি বেজীটো লৈ ল'লোঁ। আপোনালোকক সকলোকে জনাইছোঁ, আপোনালোকে ভেকচিনটো লৈ ল'ব, বহুত দৰকাৰ হয়। মোৰ যেতিয়া কৰোণা পজিটিভ হৈছিলে তেতিয়া মই গম পালোঁ কেনেকুৱা কষ্ট হয়। বহুত ভুগিবলগীয়া হয় কষ্টটো।
সেইকাৰণে কৈছোঁ সকলোৱে ভেকচিনটো লৈ ল'ব, নহ'লে যদি নলয় পিছত বহুত কষ্ট পাব আপোনালোকে। ইয়াকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।